নিৰ্মাণৰ আধাৰশিলা স্থাপন নমাটি সমষ্টিত আধাৰশিলা স্থাপন অনুষ্ঠানত 244 অনুচ্ছেদ সমাধানৰ কথা ক'লে CEM ৰংহাঙে জীৱন গঢ়াৰ কমাৰশালাত গুৰু শিষ্যৰ মধুৰ সম্পৰ্কত পুনৰ সূচনা এক কলংক অধ্যায়ৰ KSৰ মাজত দ্বিমত নাই স্পষ্ট কৰিলে হামজালাংছৰ কাৰ্যালয়ত KSA বুকাজান কমিটিৰ সভাপতি ৰাজু ইংলেঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণপিয়ে আগবাঢ়িছো প্ৰথমটো খবৰলে নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অনবি গাঁৱত 26 নৱেম্বৰত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দ্বাৰা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন অনবি গাঁৱৰ পৰা পানজুৰিলৈ নিৰ্মাণ কৰিবলগীয়া পথৰ আধাৰশিলা স্থাপন কৰি ৰাজ্যক উদ্দেশ্যি দিয়া ভাষণত ৰংহাঙে ক'লে ভাৰতীয় সংবিধানৰ 244 ক আধাৰত কাৰ্বি ৰাজ্যৰ দীৰ্ঘদিনীয়া স্বায়ত্তশাসিত ৰাজ্য দাবী সমস্যা সমাধান শীঘ্ৰে হ'বই কাৰ্বি স্বায়ত্তশাসিত পৰিষদলৈ আবণ্টন দিয়া ৰাজ্যিক প্লেন বাজেটৰ পুঁজিৰে নিৰ্মাণ কৰিব এই পথ আধাৰশিলা স্থাপন অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এইদৰে ভাষণত সদৰি কৰাৰ লগতে পথ নিৰ্মাণৰ কাম ভাল হ'বলৈ অঞ্চলটোৰ সচেতন ব্যক্তিসকলক নিৰ্মাণৰ কামত চোকা দৃষ্টি দিবলৈ অনুৰোধ কৰে Carbiloy Autonomous Council Plan Budget dan sekitar pon 8G lasu October akan kontraktor data kamano 8 mo kailatung kailangon tuwal mesen ma kiklaim kita atual onsi metal kipinai ma onsi chips kipinai ma onsi hala kapihi kangi ma yang thu lage lokela tunta langdunan jira benchera petu dunangi উল্লেখ্য যে আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত কাৰ্যবাহী সদস্য অমৰ টিছো গড় কাপ্তানি বিভাগৰ ডকমকা সংমণ্ডলৰ অভিযন্তা জাফৰ আলী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৰবিন বেৰ ৰিপৰ্ট কাট নিউজ চৰম লজ্জাজনক ঘটনা জীৱন গঢ়াৰ কমাৰশালাত গুৰু শিষ্যৰ মধুৰ সম্পৰ্কত পুনৰ এক কলংক অধ্যায়ৰ সূচনা হ'ল বৈঠালাংছত ছাত্ৰীক বলাৎকাৰৰ অপচেষ্টা কৰি ৰঙাঘৰৰ আলহী হ'ল সহকাৰী শিক্ষক এই সমগ্ৰ ঘটনাটো পোহৰলৈ অহা লগে লগে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ থানাৰ অন্তৰ্গত টেকেৰালাংছত এগৰাকী শিক্ষকৰ দ্বাৰা 12 বছৰীয়া ছাত্ৰীক বলাৎকাৰৰ অপচেষ্টা টেকেৰালাংছ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ভৰত ভুয়াই যোৱা মঙলবাৰে বিদ্যালয় লেজাৰ দিয়া সময়ত ছাত্ৰীগৰাকীক অংক পঢ়ুৱাৰ নামত কাখলৈ আনি অশ্লীল ফটো আৰু ভিডিঅ' দেখুৱাই ছাত্ৰীগৰাকীৰ দেহৰ কিছু অংশত স্পৰ্শ কৰে আৰু কামনা চৰিতাৰ্থ কৰিবলৈ চেষ্টা কৰে ফলত ছাত্ৰীগৰাকী উপায়হীন হৈ কান্দিবলৈ ধৰাত শিক্ষকগৰাকীয়ে টকা 100 দি কাকো নকবলৈ কয় যদিও পিছত ছাত্ৰীগৰাকীয়ে সহপাঠীসকলক সমগ্ৰ ঘটনাটো বিৱৰি কোৱাত গোটেই ঘটনাটো পোহৰলৈ আহে ইতিমধ্যে ছাত্ৰীগৰাকীয়ে ঘটনাৰ সন্দৰ্ভত জ্ঞাত হোৱাত বৈঠালাংছ আৰক্ষী থানাত লম্পট শিক্ষকজনৰ বিৰুদ্ধে এটি গোচৰ তৰে তেওঁ শিঙিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আছিল তেওঁ বহুদিন ধৰি দুৰাৰোগ্য ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ আছিল অৱশেষত তেওঁ মৃত্যুৰ লগত যুঁজি হাৰ মানি আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে আজি এই অঞ্চলৰ কাৰণে এটা বৰ দুখৰ দিন যিটো দুখ যিটো অভাৱ এই অঞ্চলৰ মানুহে আৰু কোনোদিন পূৰাব নোৱাৰিব তেওঁ সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত এনেভাৱে জড়িত আছিল সেইটো আৰু ভাষাৰে আজি ইমান কম সময়ত কৈ শেষ কৰিব নোৱাৰোঁ সদৌ শেষত মই তেখেতলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ তেওঁ আত্মাই যেন সৎ ঠাই লাভ কৰি আমাক আশীৰ্বাদ প্ৰদান কৰি থাকে এইখিনিয়ে মই ক'বলগীয়া তেওঁৰ ঘৰৰ পৰা স্কুললৈকে আকৌ ইয়াৰ পৰা তেওঁৰ ঘৰতে গৈ সকাম কৰা হ'ব ইয়াত কি কৰিলে ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা
স্কুলৰ তৰফৰ পৰা আৰু সাহিত্য সভা, জিলা সাহিত্য সভা, শাখা সাহিত্য সভা, আমাৰ ইয়াৰ হাইস্কুল বৰপানী কৰিয়া শাখা সাহিত্য সভাৰ পৰা আৰু হাইস্কুলৰ পৰা, তাৰপিছত স্থানীয় ৰাইজ, বিভিন্ন প্ৰতিষ্ঠানৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। সম্প্ৰতি বৈঠালাংছ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 376, 511, 354, RW 8ৰ অধীনত 82, 201 নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ভৰত ভূঞা নামৰ এই লম্পট শিক্ষকৰ ইতিমধ্যে 3 গৰাকীকৈ পত্নী আছে বুলি জানিব পৰা গৈছে। বৈঠালাংছৰ পৰা জাছন ইংঘিৰ ৰিপৰ্ট, কাট নিউজ। কেএছৰ মাজত কোনো দ্বিমত নাই, এইদৰে স্পষ্ট কৰিলে 26 নৱেম্বৰত কেএছৰ হাঞ্জালাংস্থিত নিজ কাৰ্যালয়ত কেএছএ বোকাজান জিলা ব্লক কমিটিৰ সভাপতি ৰাজু ইংলেঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কেএছএ বোকাজান জিলাৰ সম্পাদক ৱাইচং টেৰাঙৰ উদ্দেশ্য ব্যাখ্যাৰ অন্ত অনুষ্ঠিত সভাত উপদেষ্টা লাইচান ইংলেং, বিত্ত সম্পাদক লংকিৰি ইংটি প্ৰমুখ্যে কেএছএ বোকাজান জিলাৰ বহু সদস্যসকলেৰে উপস্থিত সভাত স্পষ্ট কৰে কেএছৰ মাজত কোনো দ্বিমত নাই। একাংশ ব্যক্তিৰ কিছু ভুল প্ৰৰোচনাত কেইদিনমানৰ বাবে ভুল বুজাবুজি হোৱাত ছাত্ৰ সংগঠনটোৰ ভিতৰ চৰাত কিছু বিষম পৰিস্থিতি উদ্ভৱ হ'লেও এতিয়া আৰু তেওঁলোকৰ মাজত এনে কোনো কথা নাই। Bogazan district KSA Bustami Taking Tunti Lasi Pinibangi Medi Lapen Nilpun Central KSA Lamding Road Lapen Bogazan district Kaki Camera Pet Protein Geomancy Medi Recommend Pen Camera Penang Ning Si Ate Climate Dunang to Tan Pen Singiri Nidal So Aputak Bang Lam Transpeak আৰু সকলো ভুল বুজাবুজিবোৰ ইমানতে অন্ত পেলাই পুনৰ আগৰ দৰে লামডিং ৰোড স্থিত কেএছৰ নেতৃত্বত একত্ৰিতে সমাজৰ হকে কাম কৰি যোৱাৰ পণ ললে ছাত্ৰ সংগঠনৰ সদস্যসকলে। অনাগত দিনবোৰত পুনৰ হেমপ্ৰেকৰ বাবে যুঁজ দি যাব ছাত্ৰ সংগঠনটোৱে। বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। চোৰে ওলোটাকৈ গিৰিহতক বান্ধি কিলায়। যোৱা 24 নৱেম্বৰৰ নিশাত ডিমাপুৰৰ অবৈধ বালিৰ ট্ৰাক জব্দক লৈ হোৱা ঘটনাৰ ফলশ্ৰুতিত সম্প্ৰতি এনেদৰে হৈছে। ডিমাপুৰৰ বালি ক্ৰেতাসকলে অবৈধ বালিৰ ট্ৰাক ধৰি ৰখাই দিয়াৰ পিছতে মাঞ্জা বালি মহলদাৰ সন্থাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰু এই ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে সন্থাৰ 6 গৰাকীকৈ সদস্যক আটক কৰি নিছে। মাঞ্জাস্থিত বালি মহলদাৰ সন্থাৰ কাৰ্যালয়ত আজি সন্ধিয়া আহ্বান কৰা সংবাদ মেলত সন্থাৰ প্ৰচাৰ সচিব প্ৰেমচন্দ্ৰ কিলিঙে এইদৰে জানিব দি সংবাদ মেলত স্পষ্ট কৰে যে ডিমাপুৰৰ বালিৰ ক্ৰেতাসকলে তেওঁলোকৰ বিপক্ষে দিয়া গোচৰ উঠাই নোলোৱা পৰ্যন্ত বালি মহলৰ পৰা বালি যোগান দিয়া বন্ধ কৰি দিয়া হ'ব। Chambers of Commerce but the business sector and Galang Litumsi get Tini Prang Losobosi Isihini Majuk Tamil like a charge upon law. Posonsi itum business smoothly Solaima like itum nili Kumane fan Kachor Judet Kalini, Chokali. Nasila Kachor Judet Machine so order was in the claim of Solam Takali like a baseless allegation. I was from Sapang Takiba claim of Mohammed claim the Loma. Along the Tanga Takara Mohammed. Bangana to one case 9 p along Bankela. Along the fancy think mastermind mastermind. Oh, but I'm like to buy like Kali baseless like Tanga Takara. To maintain not the SMS and Tanga Takara. Batai. Boy, fit a batai to Makaraba pin. Oh, for my chicken pamega. Get along the power. Johnson on the Sokiaske. Lahai dos expire la amohol kisuli loke department chirok talia polomati lage পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি।
অঁ মা মই তহঁতৰ ঘৰত বিনা পইচাত খাই আছোঁ যে গতিকে আজিৰ পৰা তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে নিজৰ খৰচৰ পইচা নিজেই উপাৰ্জন কৰিম হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি বুকুত আছে অলেখ সপোন দেখো মই নিজান কিদৰে পুৰাও মোৰ এধানি সপোন আৰু কোনেও মোক বুজিবলৈ এতিয়ালৈ চেষ্টাই কৰা নাই জীৱন নৌকা জীवन नौका जीवन नौका हो जीवन नौका Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে আগবাঢ়িছো পৰৱৰ্তী অংশলে সমগ্ৰ ৰাজ্যখনতে গোমাংসক লৈ বিতৰ্ক চলি থকাৰ সময়তে পুনৰ চোৰাং গৰু বৃহৎ পৰিমাণৰ জব্দ কৰিবলৈ সক্ষম হয় পশ্চিম কাৰ্বি আংলঙৰ খেৰনি চাৰিআলি ডিমা হাছৰ পৰা লংকা অঞ্চললৈ চালান অবিহনে নিখাৰ ভাগত গৰুখিনি আনি থকা অৱস্থাত স্থানীয় ৰাইজে গম পাই খেৰনি চাৰিআলিত চোৰাংকৈ অনা গৰুখিনিক আটক কৰিবলৈ সক্ষম হয় লগতে আটক কৰা গৰুখিনি
মাইলু থানাত চমজাই দিয়াৰ লগতে ঘটনাৰ লগত জড়িত 4জনক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে উল্লেখ্য ইয়াৰ পূৰ্বেও এইদৰে চালানবিহীন গৰু সহবৰা কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা যায় ৰক্ষণাত্মক নুনিয়া সংযুক্ত সংঘ নামৰ হিন্দীভাষী সম্প্ৰদায়ৰ অন্যতম সন্থা আৰু কাৰ্বি আংলং নুনিয়া সংঘৰ যুটীয়া উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ নুবাইবিল অঞ্চলৰ ক্ৰমে 1 নং নুবাইবিল 2 নং নুবাইবিল 3 নং নুবাইবিল 4 নং নুবাইবিল আৰু 5 নং নুবাইবিল গাঁৱৰ 100 পৰিয়ালক 26 নৱেম্বৰত বিতৰণ কৰা হয় কম্বল নুনিয়া সংঘৰ কাৰ্বি আংলং সমিতি সভাপতি ধনপাল চৌহানৰ পৌৰহিত্যত নুবাইবিল AR হিন্দী হাইস্কুলৰ প্ৰাংগণত অনুষ্ঠিত সভাত ৰক্ষণাত্মক নুনিয়া সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভৰত চৌহান সাধাৰণ সম্পাদক দুপক চৌহান প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি অতিথিৰ আসন অলংকৃত কৰে নুনিয়া সংঘৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক সেউজি চৌহানে সভাৰ উদ্দেশ্য কৰা সভাত কাৰ্বি আংলং হিন্দীভাষী ছাত্ৰ সন্থা অশোক চৌহানৰ লগতে আন বিশিষ্ট ব্যক্তিসকলৰ মাজত হিন্দীভাষী নুনিয়া সংঘৰ উন্নয়নৰ বাবে আলাপ আলোচনা কৰা হয় ইয়াত আমাৰ সংগঠন এটাই আছে RNSS ৰচনাত্মক নুনিয়া সংযুক্ত সংঘ এইটো আমাৰ নুনিয়া জাতিৰ ওপৰত যেটো সমাজ সেৱা এটা আমি সমাজ সেৱা কেনেকৈ মানে কৰিব পাৰোঁ নিজৰ জাতিটো নিজৰ সমাজটো কেনেকৈ আগুৱাই নিব পাৰোঁ ভাল পথ এটা দেখুৱাব পাৰোঁ সেইটো আমাৰ লক্ষ্য আৰু এইটো আজি আমাৰ এইটো সংগঠনৰ আমাৰ এটা সৰু এটা পদক্ষেপ এইটো আমি 100 জন কাৰ্বি আংলং জিলাৰ হামৰেনস্থিত বেচৰকাৰী সংগঠন ৰুৰেল এৰিয়া ডেভেলপমেণ্ট ছ'চাইটিয়ে কঢ়িয়াই আনিছে সুখবৰ এবাৰ চিফ মিনিষ্টাৰ বেষ্ট কমিউনিটি এৱাৰ্ড 2015 লাভ কৰিছে হামৰেনৰ এখন বেচৰকাৰী সংগঠন ৰুৰেল এৰিয়া ডেভেলপমেণ্ট ছ'চাইটিয়ে বিগত 2015 চনত ডিফু কাছাই ষ্টেডিয়ামত হোৱা ভাৰত স্বাধীনতা দিৱস উদযাপন সমাৰোহতে এখন বেচৰকাৰী সংগঠন ৰুৰেল এৰিয়া ডেভেলপমেণ্ট ছ'চাইটিৰ নাম ৰাজহুৱাকৈ ঘোষণা কৰা হৈছিল চিফ মিনিষ্টাৰ বেষ্ট কমিউনিটি এৱাৰ্ড 2015ৰ বাবে কাৰ্বি আংলঙৰ ভিতৰুৱা অঞ্চলৰ নিবাসীসকলৰ সমাজ উন্নয়নৰ হকে বেচৰকাৰী সংগঠনটোৱে আগবঢ়োৱা বিশেষভাৱে অৱদানৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা পুৰস্কাৰৰ বাবে এই সংগঠনক নিৰ্বাচিত কৰা হয় অসম চৰকাৰৰ হৈ পুৰস্কৃত কৰিবৰ বাবে তদানীন্তন জিলা উপায়ুক্ত মুকুল গগৈৰ দিনতে এই সংগঠনৰ নাম ঘোষণা কৰা হয় গ্ৰেটাৰ গুৱাহাটী কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন আৰু কাৰ্বি ৱেলফেয়াৰ ছ'চাইটিৰ মাজত গুৱাহাটীৰ পশুপালন বিভাগৰ সমীপৰ খানাপাৰা খেলপথাৰত দেওবাৰে অনুষ্ঠিত হয় প্ৰীতি ফুটবল মেচ প্ৰতিমূলক এই ফুটবল মেচখনত দুয়ো দলে উভয়ক 3-3 গ'ল দিয়াত নিৰ্দিষ্ট সময়লৈকে খেল অমীমাংসিত হৈ ৰোৱাত পুনৰ টাই ব্ৰেকাৰ পদ্ধতিৰে খেলিবলৈ দিয়া হয় টাই ব্ৰেকাৰ খেলত GGKSA আৰু কাৰ্বি ৱেলফেয়াৰ ছ'চাইটিৰ মাজত পুনৰ 2-2 গলেৰে ড্ৰ হয় ফলত পুনৰ চূড়ান্ত খেলৰ বাবে অন্য এটা দিন ঘোষণা কৰিবলৈ সিদ্ধান্ত লোৱা হয় আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ